दोस्तों सब्सक्राइब करार कारणे आपनालोके यात क्लिक करि दियक आरु एनेकुवाई निउ भिडिओ देखिबर कारणे आपनालोके এই बेल आइकनটো क्लिक करि दियक। हेलो दोस्तों आइ गलो नतुन एटा भिडिओ लय। दोस्तों आजिर भिडिओत मैं आपनालोকক देखुवाम आपनालोके হোৱাটছআপত বা যিকোনো মেসেঞ্জাৰত হওক आपनालोके मेसेज करार সময়ত एसामिसत लिखि केनेকৈ इंग्लिशत परिवर्तन करिब। तो यार कारणे आपनालोকক भिडिओটো पूरा देखिब লাগিব आरु तार लगते एटा एप्लिकेशन डाउनलोड करिब লাগিব। एप्लिकेशनটো आपनालोके प्ले स्टोरत पाइ যাব। प्ले स्टोर यात सार्च करिब লাগিব जीबोर्ड এই এপটো আহি যাব। এই এপটো আহি যাব মই ডাউনলোড কৰি ৰাখিছো। তো আপোনালোকে ডাউনলোড কৰি লব। दोस्तों এই এপটো মই মোৰ ভিডিঅ ডেসক্ৰিপচনত দি দিম, আপোনালোকে তাৰ পৰাই ডাউনলোড কৰিব পাৰিব। তো মই আপোনালোকক দেখাই দি আছো মোৰ ডাউনলোড কৰা আছে। বেক আহি এই এপটো ওপেন কৰিলো। ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব। আর পিছত ইয়াত ডান লিখা আছে, ইয়াত ডানত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত ইয়াত প্ৰথমত আপোনালোকে দেখিব পাইছে ল্যাঙ্গুৱেজ, ইয়াত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত দেখিব পাইছে তলত এড কিৱৰ্ড, ইয়াত ক্লিক কৰিলো। তাৰ পিছত ইয়াত দেখিব পাইছে হিন্দী বাংলা, মই বাংলা ইন্ডিয়া সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত ABCD to enable कर दिलो। कर दियार पिছত तलत देखिब पाइसे डानत क्लिक कर दिब লাগিব। मैं क्लिक कर दिलो। तार पिছত ऊपरत देखिब पाइसे पेंसिलर ऑप्शन আছে এটা, ইয়াত क्लिक कर दिलो। देवार पिছত इंग्लिश टू डिलीट कर दिब লাগিব। तो मैं डिलीट कर दिलो। तार पिছত बैक আহিलो। बैक आहार पिছত एकेबारे तलत देखिब पाइसे एडभांस, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিলো। তাৰ পিছত একেবাৰে তলত অপচনটো ইনেবল কৰি দিলো। মই ব্যাক আহিলো। ব্যাক আহি এতিয়াও জিবোর্ড সেটিংসটো হোৱা নাই। তো ইয়াত নোটিফিকেশন ভাৰত দেখিব পাইছে, জিবোর্ডৰ অপচনটো আহি গৈছে। ইয়াত গৈ এই ইনেবল দেখি পাইছে, এইটো ইনেবল কৰি দিব লাগিব। तो এই জিবোর্ডৰ অপশনটো ইনেবল কৰি দিব লাগিব। মই ইনেবল কৰি দিলো। তাৰ পিছত ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিব পাইছে জিবোর্ড, মাজৰ অপশনটো জিবোর্ডত ক্লিক কৰি দিলো। দিয়াৰ পিছত সম্পূৰ্ণ কামটো হৈ গৈছে। এতিয়া আপোনালোকক দেখাই আছো হোৱাটছআপত গৈ ইয়াত देखो पाइसे आपनालोके गुगलर एटा ऑप्शन আছে। गुगलर ऑप्शनটো क्लिक কৰি দিলো। দেওয়ার পিছত এই অপশনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিব পাইছে ডিটেক্ট লিংক, তো ইয়াত ক্লিক কৰি দিয়ক আপোনালোকে। ক্লিক কৰি দিয়াৰ পিছত ইয়াত বেলেগ বেলেগ ল্যাঙ্গুৱেজ আছে। মই বেঙ্গলীটো ক্লিক কৰি দিলো, এটা সিলেক্ট কৰি দিলো। সিলেক্ট কৰাৰ পিছত ইয়াত মই লিখি আছো तो आपनालोके देखिब पाइसे मैं तलत लिखि दिसु बांग्ला दि आरो ओपरत परिवर्तन हो गइसे इंग्लिशत। तो दोस्तों এনেকুৱা কৰি आपनालोके बांग्ला लिखि इंग्लिशत चैट करिब पारिब। दोस्तों आजिर भिडिओ एखिनि। तो भिडिओ যদি ভাল লাগে তেনে এটা লাইক করিব আৰু মোৰ চেনেলটো সাবস্ক্রাইব করিব আৰু লগতে কমেন্ট শেয়ার কৰি দিব।